গৰমৰ পৰা আচলতে কঁঠাল খাব লাগে আৰু অকণ পকিবলৈ থাকিলে সেইটোৱে ভাল হয় নাই অকণমান কিচিক কিচিক কৰিছে আৰু বেছিকৈ পকিলে বেয়াহে লাগে কিচিক কিচিক কৰাটোৱে ভাল লাগে একেবাৰে পকিলে খাব মন যায় এইটো ভুই পিঠা ল'বই লাগিব বাহুনি কোমল হাতত আনিব লাগিব দূৰৰ হাতত পানী ল'বই লাগিব দীঘলকৈ উৰণি বঢ়িয়া নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ বন্ধুসকল আজি 21 আহাৰ মাহৰ 21 তাৰিখ আমাৰ উজনি অসমৰ পথাৰবিলাক এতিয়া সেউজীয়া হ'বলৈ আৰম্ভ হৈছে আৰু এতিয়া খেতি পথাৰত আমাৰ দাৱনী ব্যস্ত হৈ পৰিছে খেতি পথাৰত আৰু আমি নভুই খাবলৈ আহিছোঁ আচলতে নভুই খাবলৈ মই ইয়াৰ আগতে আপোনালোকক নভুই দেখুৱাইছোঁ আমাৰ উজনি অসমত কেনেকৈ নভুই হয় বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ যিসকল ৰোৱনী আছে ৰোৱনীসকলৰ লগত কথা পাতিম আৰু পথাৰলৈ নামি যাওঁ বলক একদম পূৰা পানী বিপিন আহিছে এইটো বিপিন আমি লগ নেৰোঁ আহি গ'লোঁ আমি য'লৈ যাওঁ আচলতে আপোনালোকক প্ৰতিদিনে আচলতে প্ৰণৱদাই TNVৰ জৰিয়তে নতুন নতুন এটা পৰিচয় দিবলৈ চেষ্টা কৰে আমাৰ চহা এই জীৱনৰ যিসমূহ আচলতে আমাৰ আচলতে অবিচ্ছেদ্য অংগ যিসমূহ আমাৰ কাৰ্য প্ৰণালী এইবিলাকৰ লগত পৰিচয় কৰি দিয়ে আৰু যি প্ৰণৱদাই লৈ আহিছে মই লৈ আহিছোঁ প্ৰণৱদাক আমাৰ সতীৰ্থ সাংবাদিক ধ্ৰুৱজ্যোতি বৰুৱাৰ গৃহৰ যিসমূহ পথাৰ এই পথাৰ আজি যি হাউৰি নভুই এই নভুই তেওঁলোকে উৎসৱ কৰিছে আজি আৰু প্ৰণৱদাই সকলোখিনি দেখুৱাব কেনেধৰণে আমাৰ এই অঞ্চলসমূহত এতিয়াও ইমান আনন্দ ফূৰ্তিৰ মাজে আনন্দ ফূৰ্তিৰ মাজে আমি পথাৰৰ মাজে মাজে এমাথো বোকাত আহি আছোঁ কৃষকৰ ঘৰৰ ল'ৰা খেতি কৰা প্ৰত্যেকে খেতি কৰা ঘৰৰ মানুহ আমি প্ৰত্যেকে চিনি পাওঁ বোকা মাটি গতিকে আপোনালোককো পৰিচয় কৰাই দিম তেনেধৰণে সেই আনন্দ আচলতে আজি কিন্তু দুখ লাগে সেই মাদকতা আজি হেৰাই গৈছে তথাপিতো যান্ত্ৰিকতা আচলতে শেষ কৰিছে আৰু এটা কথা ক'ব লাগিব এতিয়া গৰুহাল কিন্তু নাইকিয়া হৈছে গৰুহাল নাই আমি যদি ইয়াত আহিছোঁ ইয়াত পাৱাৰ টিলাৰ ব্যৱহাৰ কৰা হৈছে কিন্তু ঠায়ে ঠায়ে দুই এঘৰতহে হয়তো গাঁওখনৰ এঘৰত গৰুহাল দেখা গৈছে আজি আমি অকল ৰোৱনী দেখুৱাম আজি আমি ৰোৱনী যিটো সমূহীয়া চুবুৰীটো লগ লাগি যিসমূহ আচলতে আনন্দ ফূৰ্তি ইয়াত সকলোৱে একেলগে নিজৰ হাউৰি লোৱা বুলি যিটো কয় সেই হাউৰিটো আপুনি দেখুৱাবলৈ চেষ্টা কৰিব হাউৰি লোৱা বুলি যিটো কয় আমাৰ একদম জাকে জাকে ৰোৱনী লাগি আছে জাকে জাকে ৰোৱনী লাগি আছে পুৰা চলি আছে আজি কেইবিঘা 3 বিঘা বোকা বৰ ধুনীয়া হৈ আছে আকৌ দেই বৰ ধুনীয়া বোকা হৈ আছে মাটি ঐ খানা কি হ'ব কেলে হাঁহ চাহ হ'ব লাগিলে আকৌ হাঁহ নাখায় ব্ৰইলাৰ এই বা কঁঠালো আহিছে নি সেইটো এটা কথা জগত পকা কঁঠাল আনিছে পিঠা পুৰি আনিছে সকলোৱে আনন্দৰে আচলতে নিমখৰ ভাতমুঠি হওক সকলোৱে সমিল মিলি যদি আনন্দ ফূৰ্তি ইয়াৰ মাদকতা হৈছে ক'তো পোৱা নাযায় আমি তাই সোৱাদ ল'বলৈ আহিছোঁ ধামধুলি গাঁও এইখন পথাৰলৈ এই ধ্ৰুৱ কিমান দিলা মাটি ৰুবলৈ আজি
আজি আমি 3 বিঘা মাটি দিছোঁ। 3 বিঘা 3 বিঘা ৰোৱনী কিমান পৰিছে? ৰোৱনী আমাৰ এতিয়া 12জনী আছে। 12গৰাকী পৰিছে। 12জনী আছে আৰু 4গৰাকী মানে আমাৰ ৰান্ধনীশালত আছে। ৰান্ধনীশালত আজি মানে খানাটো ভাল হ'ব যেন লাগিছে। খানাটো ডাঠ হ'ব। খানা ডাঠ হোৱাতে লাগে আচলতে। আৰু খানা ডাঠ হ'লে খেতি ডাঠ হ'ব। ঐ পানী দৈয়া জাপি একদম পুৰা পানী দৈয়া জাপি লৈ পুৰা লাগি আছে ন? অঁ কেলে ৰুব লাগে আকৌ। কথা কোৱা হ'ল ৰুব লাগে ন? এতিয়া ৰুইছো আৰু নুৰুলে জানো গৃহস্থই ভাত মুঠি দিব অঁ তাকেতো নিদিব পাৰে ন নুৰুলে নিদিব পাৰে গৃহস্থই। সেইটো যদি আমাক উঠা মাত্ৰ ব্ৰইলাৰ খাব দিব লাগে কেনেকুৱা লাগিব? কেনেকুৱা লাগিব বাৰু? খাব নাখাম ন ভাত খাব লাগিব। শাওণমহীয়া বতৰ আহিব পথাৰৰ পৰা তাতে অকলে যাবলৈ মৰি নাজানো বা হেৰি ওলাই নাই দেওৰক দেওৰক দেওৰকটো আহিব। লোকলা ওলাব। লোকলা ওলালে অকণ ফূৰ্তিটো বেছি বাঢ়িব ৰাইজৰ। জানো এতিয়ালৈকে গৃহস্থই দেখুৱাই নাই কেতিয়াকেনো আনিব এতিয়া ওলাব। অঁ সেইটো এটা কথা। কঁকালত ধৰিলে ৰোৱনী ৰখি থাকিব। ইমান ইয়ালৈ আহি পেলাই যদি কঠীয়া নুৰোঁ আচলতে ধান এগোচ যদি ৰুই থৈ নাযাওঁ তেতিয়াহ'লে নিশ্চয় ধ্ৰুৱ ভাবিব যে অকল এই ইউটিউব কৰিবলৈ আহিলে প্ৰণৱ দা হয় নাই? ৰুই থৈ যাওঁ এই মাছটো থাকি গ'ল। আকৌ নখোৱালে মাতিব লাগিব। নখোৱালে মাতিব লাগিব। আগুণত মনত পেলাম এইটো কৰি প্ৰণৱ দাই ৰোৱাটো। ৰুব জানিছোঁ নাই? হকে মাৰক সৰহকৈ নহয় মোৰ হাতত হেৰি নচলে হাত নচলে তাৰমানে কঠীয়া নচলে। বোকা কম পাইছে নি? হা না বোকা ধুনীয়া বোকা দেই। ঠিকে ৰুইছোঁ নে ৰাইজ? 10 যুগ লাগিছে নি? নাই 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 এই ভাল হৈছে না সেইডোখৰলৈকে জানো আই শিকাই থৈ গৈছে এখন। কিহত দিয়া বুলি কয় দিবা কাইলৈ ৰাতিপুৱা মিলিব। কালি ৰাতিপুৱা ন স্কুলত ভাল ছোৱালীজনী প্ৰতিবন্ধ দিছে। এইফালে গৃহস্থ একদম পুৰা কঁঠালৰ কাৰণে নেকি পাত? গৃহস্থ আজি গা 7খন 8খন। হেৰি পিঠা ভুই পিঠা গুড় এই যে এয়া পথাৰৰ জলপান আৰু কোৱা লাগিছে দেই। বিপিনে খালা তাৰমানে? মই অকণমান মানে টেষ্ট কৰি দিছোঁ। অঁ মিঠা নে? বঢ়িয়া। এইবাৰ তামোলখন ইমান ধুনীয়াকৈ মুখত ভৰাই থৈছোঁ নাই? বঢ়িয়া। এয়া আৰম্ভ হৈ গ'ল দেই বিলনীয়া কাম আৰম্ভ হৈ গ'ল। আনিবলৈ হয় নাই? খালক খালক খোৱাটো মেইন। কঁঠাল কঁঠাল খাই লওঁ।
অঁ বৰ মিঠা সুন্দৰ কঁঠাল অঁ পাত কঁঠাল আৰু পঢ়োৱা মই গৰমৰ ফল আচলতে কঁঠাল খাব লাগে আৰু অকণ পকিবলৈ থাকিলে সেইটোহে ভাল হয় নাই অকণমান কিচিক কিচিক কৰিছে আৰু বেছিকৈ পকিলে বেয়াহে লাগে কিছু কিছু কৰাটোহে ভাল লাগে একেবাৰে পকিলে খাব মজা এইটো ভুই পিঠা আপুনি খাই থাকক মই চাই থাকোঁ পিঠা খাই পিঠা খা দিয়ক অকণমান সোৱাদ লওঁ আমিও লৈছোঁ পৰম সৌভাগ্য আজি পঢ়া মোবাইল আৰু দি আছে যে আৰু দি উদৰ পৰা খাব উদৰ পোৱা খাবলৈ দি আছে দুবই হ'ব ইয়াক দিলে হ'ল ৰঙা চাহ খাই লওঁ দেই ৰ'বা গুড় আছে গুড় এইবিলাকে আচলতে নভুইৰ আনন্দ যে যিবিলাক মানুহে বিশেষ মহানগৰত বাস কৰে তেখেতসকলে আনন্দ পাবলৈ নাপায় আমি পাওঁ যিবিলাক মানুহ আমি গাঁৱত থাকোঁ সেই মানুহবিলাকে এইটো আনন্দ পায় ৰঙা হৈ থাকে তথাপিও এখন এৰিব নোৱাৰা হৈছোঁ মাস্ক মাৰোঁতে সুবিধা আছিল কৰোণা সময়ত সুবিধা আছিলে মাস্ক মাৰোঁতে তেতিয়া কোনেও দেখা নাছিলে দাঁতকেইটা এতিয়া চবেই দেখে তথাপিও খাব লাগিব উপায় নাই কিন্তু কোনেও নাখাবতো এইটো ভাল বস্তু নহয় মই যি খাইছোঁ আন নতুন প্ৰজন্মই নিশিকিব এইবিলাক বেয়া বস্তু পেটৰ কাৰণে বেয়া বহুত কাৰণে বেয়া কালি হেৰিত পাইছোঁ ৰ শিমলুগুৰি তিনিআলি মই কোনটা কথা বোলে ইমান ডাঙৰ ডাঙৰ হ'ল চব বিয়া হ'ল হয় না গীতালি চালি আমি ভটিয়াই গৈছোঁ এতিয়া আধাতে দে মই কি কাম মই সহায় কৰিব আপোনাক ল'বই লাগিব বাহুনি কোমল হাতত আনিব লাগিব দূৰৰ পানী ল'বই লাগিব দীঘলকৈ উৰণি হাৰিব লাগিব চোতালৰ জেঙে জাবৰ আনি গোটাব লাগিব গোহালিৰ কেঁচা বান্ধিব লাগিব ঢেঁকীতে চাউল ধান ৰাখিব লাগিব শহুৰ শাহুৰৰে মান কেনেকুৱা পালা নামটো লিখি দিব লাগিব তোমাৰ ঘৰ বুলি হয়নে ওচৰৰ মানুহে চিনি পাব নিজৰ ঘৰত হৈছে ফূৰ্তি কৰিছে আকৌ আমাৰ হেৰিয়া গৃহস্থী গৈ আছে উপায় নাই যাব এইবাৰ সোনকালে ভাতটো ঠিক কৰকে দেই দিবই এতিয়া তোমাৰ ফটো আহিছে তুমি ৰুবলৈ গৈছিলা নাই দিলে নহয় মোক ফটো টেঙাপুখুৰী ধামধূলি নগাঁও এখন পথাৰ টেঙাপুখুৰী ধামধূলি নগাঁও আৰু মোৰ এজন ভাইটি ধ্ৰুৱজ্যোতি বৰুৱাৰ পথাৰত আজি নভুই খালোঁ আৰু বিহু গালোঁ ভুঁই ৰুলোঁ আচলতে এই মাটিৰ লগত
শিপাডালৰ লগত আমি সদায় জড়িত হৈ থাকিব লাগে। আমি কৃষিজীৱী অসমীয়া নহয়, আমি সদায় নিজৰ যিখিনি কৰ্ম সেই কৰ্মখিনি কৰি যোৱাটো আমাৰ প্ৰয়োজন আৰু নতুন প্ৰজন্মক মাটিৰ লগত চিনাকি কৰি দিব লাগে। কেঁচা মাটিৰ গুণ, অসমৰ কেঁচা মাটিৰ গুণ বৰ ধুনীয়া। এই যিসকলে নগৰীয়া জীৱন পালন কৰি আছে তেওঁলোকৰো একাংশ ইতিমধ্যে গাঁৱলৈ আহি গৰমৰ বন্ধত নিশ্চয় পথাৰত নামিছে আৰু যিসকলৰ অতীতটোৱে পথাৰৰ লগত আছে তেওঁলোক কিন্তু নষ্টালজিক হৈ পৰিছে আজি। তেওঁলোক আজি নষ্টালজিক হৈ পৰিছে আৰু মই সেই আপোনালোকৰ অতীতটোলৈ এবাৰ আপোনালোকক ঘূৰাই নিবৰ কাৰণে আজি পথাৰলৈ আহিলোঁ। নবুই খালোঁ, কঁঠাল খালোঁ, বিভিন্ন যি খাদ্য সম্ভাৰ যোগাৰ কৰিছে সেইবিলাক খালোঁ। খাই বিপিন মোৰ লগত আহিছে, বিপিনে মোক লৈ আহিলে আচলতে ইয়ালৈ আৰু এইখিনি সদায় বিপিনৰ লগতে মই কৰি আছোঁ। শেষত কৈছোঁ শিপা অসমীয়া, এয়া আমাৰ কেঁচা মাটি, কেঁচা মাটিৰ গুণ থকা এই আজি মই ভিডিঅ'ৰ পৰা আপোনালোকৰ বিদায় লৈছোঁ। PNB চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। নমস্কাৰ। লৈছোঁ আৰু আহি আহি অন্তিম পৰ্যায়ত উপনীত হৈছোঁহি। আজি আমাৰ সতীৰ্থ সাংবাদিক ককাইদেউ ধ্ৰুৱজ্যোতি বৰুৱা ককাইদেউৰ ঘৰত সুন্দৰভাৱে প্ৰায় 3 বিঘা মাটি আজি তেওঁ নভুই পালন কৰিলে, ৰোৱা হ'ল আৰু শেষত সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খাইছোঁ। হাঁহৰ মাংস আৰু ভীমকলৰ পাত আৰু আপুনি দালি, কচু, তৃপ্তি আচলতে বহুত ভাল পাওঁ মই। ইয়াত আপুনি কুকুৰা, লোকেল কুকুৰা আৰু হাঁহ খাই আমি গৃহস্থ দি আছে। এইটো দেই, এইটো দেই খাই দিম এতিয়া। বিহ জলকীয়া আছে, বিহ জলকীয়া আছে ইয়াত। এয়া খাই লওঁ এই কথা পাতিম ন। মজা বনাইছে আৰু বিপিনে পূৰা দি আছে দেই, বিপিনে পূৰা খাই আছে হয় না? দেখিছে ৰাইজে দেখিছে। ভীমকলৰ পাতত ভীমকলৰ পাত ইয়াত এয়া খালি আমি এতিয়া হ'ল মাটিত নিদিলে আমাক খাব, আলহী কৰি দিলে আমাক। বহুত দিনৰ পৰা নেদেখুৱালেও বেয়া হ'ব নহয়। মেইন মানুহ ৰান্ধনি হয় নহয়, ৰান্ধনি থাকিলে আমি